নহয় শুনা সিদিনা নামঘৰত মিটিং হওঁতে বলিন্দাই গোটেই ৰাইজখনৰ আগত কৈছিলে যে পাহি তুমি ৰাধা ভাওটো কৰিবা আৰু তেনেকে কোৱাৰ পিছতে দুদিন নহওঁতে কিহৰ কাৰণে সলনি কৰিব লগা হ'ল কৈ আছ নাই ৰূপাবুৱে সপোনত দেখিছে ৰাধা ভাও ছোৱালী মানুহে কৰিব লাগে বোৱাৰী মানুহে কৰিব নাপায় ৰূপাবুৱেতো এনেও ক'ব পাৰে এনে নকওঁ ৰূপাবুৰ সপোন ফলিয়া তুমি তেনেকে নকবা কিয় সিদিনা গোপালৰ কথাটো মন কৰাচোন 4টা নম্বৰ মিলিছে বুলি ক'লে 4টা নম্বৰ সপোনত দেখিছে 4টা নম্বৰ দি সি টিকেট কাটিলে লটাৰী টিকেটত পালে 10,000 টকা পালে নাই সেইটো এটা ভাগ্যৰ কথা সাবিত্ৰী যে কয় এখন 3বাৰলৈ সন্তান হোৱা নাছিলে 4 নম্বৰ বাৰত ৰূপাবুৰ সপোন দেখি কৈছে বোলে ল'ৰা সন্তান হ'ব হয় আকৌ ল'ৰা আপোনাৰ দৌৰি ফুৰিছে ৰূপাবুৰ কাৰণেহে হ'ল ৰূপাবুৰ কাৰণে হোৱা নাই গিয়ে ঘনীয়েকৰ কাৰণে হৈছে কিন্তু এতিয়া গাঁৱত যিবিলাক বুবু বাবা ওলাইছে আমি জানো না গাঁৱত কি বুবু বাবা ওলাইছে কৈছে বোলে ইমান কটীয়া ৰাধা ভাল লগা নাই তাৰমানে মই কটীয়া তুমি কটীয়া নহয় তুমি চাপৰ তোমাৰ জোখমতে তুমি ঠিকে আছে কিন্তু কৃষ্ণৰ লগত ৰাধা মিলিব লাগিব না এতিয়া ৰতন দাস ছোৱালীজনী কিমান ওখ লেংলেংকে আমি এনেকে চাব লাগে কৃষ্ণ যদি ৰাধা এনেকে চাই কেনেকুৱা লাগিব বাৰু দুদিন আগতে যে ভাও ভগাইছিলে তেতিয়াও ৰতন দাস ছোৱালীজনীয়ে কৃষ্ণ আছিলে তেতিয়া গাঁৱৰ ৰাইজে দেখা নাছিলে কালিহে সপোনটো দেখিছে ৰূপাবুৱে ৰূপাবুৰ সপোনটোৰ লগত মোৰ চাপৰটো কি সম্পৰ্ক আছে সেইটো হয় তোমাৰ চাপৰটো কি সম্পৰ্ক আছে তোমাৰ মেনুফেকচাৰিং ডিফেক্ট ৰূপাবুৰ সপোনটো গাত কিটো নহয় সেইটো কোৱা মই এইটো কৈছো তুমি যেনিবা ৰাধাই হ'লা মানিছো তুমি ৰাধা হ'লা তুমি ৰাধা হৈ নাছিলা কিন্তু ৰাধা ওলাব 60-70 গৰাকী গোপীৰ মাজত মানুহে কোনজনী ৰাধা এনেকে থাকিব লাইক কৰিব গোটেইবিলাক ছোৱালী গাত হয় নে নহয় কিন্তু যশোদা আইগৰাকী অকলে ওলাব শ্ৰীকৃষ্ণৰ লগত তেওঁ অকলে ওলাব কোনে কৈছো ভাওটো বোলে শইকীয়া ঘৈণীয়েক মোৰোতো গৌৰৱৰ কথা দিয়াচোন তাত তুমি অভিনয়টোত তুমি নিজকে প্ৰতিভাবিলাক বিকাশ কৰিব পাৰিবা তুমি এনেকে দধিমথন কৰিবা শ্ৰীকৃষ্ণক শাস্তি দিয়া চিন আছে সেয়া চিন আছে এইবিলাক কি ধুনীয়া লাগিব যশোদা ভাওটো ভালে লাগিব নহয় ৰাসখনত মুঠতে শ্ৰীকৃষ্ণ আৰু ৰাধা মেইন ভাওটো নকৰি মই যশোদা ভাওটো কৰিম যশোদা মেইন নহয় যশোদাই তুলি তালি ডাঙৰ দীঘল নকৰাহেঁতেন শ্ৰীকৃষ্ণৰ লগত ৰাধাই কেলিউপাত কৰিব পাৰিলেহেঁতেন সকলো ভাৱে মেইন ঈশ্বৰে দিছে ৰাইজে দিছে ভক্তিৰে ল'ব লাগে তাৰ সিমানেই আৰু শুনা তুমি ছেক্ৰেটাৰী ঘৈণীয়েক হৈ পেলাই এইবিলাক অকামি নকৰিবা ছেক্ৰেটাৰী ঘৈণীয়েক ভালহে মই দমত থাকিব সেইটো নকৰিবা ৰাইজে মোক এটা দায়িত্ব দিছে ছেক্ৰেটাৰী এটা মোৰ এটা দায়িত্ব মইতো সেইটো অধিকাৰ অহংকাৰ নহয় সেইটো বা কৃষ্ণ বোলে দুখ ধৰিব ৰাইজ সেইটো নকৰিবা তুমি ভক্তিৰে যিটো দিছে সেইটো লোৱা ৰাইজে গোট খাইছে নামঘৰত ছোৱালী বোৱাৰী সকলো আহিলে ৰিহাৰ্চেললৈ যোৱা মোৰ কালেকশ্যনৰ পৰা গৈ আছো যাম মই ৰিহাৰ্চেললৈ যাম মই গৈ পেলাই বলিন্দাক সুধিমগৈ সেইটো নকৰিবা বলিন্দাক সুধিব লাগে পেটত লিখা হৈ গ'ল আমাৰ কাক সুধি পেটত লিখিলে মোক সুধিছে মই গিয়েক নহয় ৰাধা তুমি কৈছা নে মই কৈছো গোটেইজনী ভেটাৰ নেকটেছ ৰাইজে দায়িত্ব এটা দিছে ৰাধাই হওক যশোদাই হওক মোৰ পাতি ল'ব লাগে মোৰ দৰে ল'ব লাগে কি ক'ম মই ৰাধা হ'ম মই যশোদা হ'ম সেইবিলাক অহংভাৱ মনলৈ আনিব নাপায় ভগৱানে দুখ ধৰিব গম পাবা সোনকালে নামঘৰলৈ যাম নামঘৰলৈ যাম মই ফোন এটা কৰি আহিছোঁ কিবা এটা গণ্ডগোল লগাইছে ৰাতুল যোৱাই নাই তুমি এই সোনকালে ওলা এই বেজবৰুৱা কলনীৰ ফালে যাব লাগিব গম পাইছা নাই কালেকশ্যন ভালকৈ কৰিব লাগিব কালেকশ্যন ভালকৈ ৰাসলৈ বেছি দিন নাই নহয় নাই হ'ব তাইক মই নিজে খবৰ দি দিম আমাৰ মই এবাৰতে ক'লোঁ বুজিছা নাই ৰাধা মেনেজটো হৈ গ'ল এবাৰতে ক'লোঁ এবাৰতে মানি ল'লে সেই দেহি নাই মোলৈ ভয় কৰে নহয় মই এবাৰ তুমি ৰাধা কৰিব নোৱাৰা দেই এনেকৈ কোৱাৰ পিছত সাহ নাই আৰু তোৰ শব্দ এটা কৰিবলৈ মেনেজ কৰি থৈছোঁ টেনশ্যন ল'ব নালাগে নাই তই নকবি ৰাধাক মই খবৰ দিম এইটো মই ছাৰপ্ৰাইজ দিম মোৰ ফালৰ পৰা ঠিক আছে হ'ব হেল্ল' কলাৰ টিউনহে মই কথাই মাতিছোঁ বুলি ভাবিছোঁ হেল্ল' পিংকি ভালে আছা ৰাধা ভাওটো কনফাৰ্ম হৈ গ'ল ৰাধা ভাও তুমিয়ে কৰিবা নাই বৌয়ে বেয়া নাপায় মই মেনেজ কৰিলোঁ ধুনীয়াকৈ বুজালোঁ বুজি পালে বেয়া পোৱা পুই নহয় শুনা মোৰ চিনাকি দোকান এখন আছে অৰ্ণামেণ্টছৰ তাতে গৈ পেলাই তুমি গহনা গাঁঠৰিবিলাক ল'ব পাৰিবা মই কৈ দিম ঠিক আছে দিয়া ছাৰপ্ৰাইজটো দিলোঁ আৰু তোমাক এতিয়া ৰাধা ভাওটো ধুনীয়াকৈ কৰিবা দেই ঠিক আছে দিয়া মই এবাৰ কোৱাৰ পিছত তুমি টেনশ্যন ল'ব লাগে নালাগে সেইটো ৰাইজে বিচাৰ কৰিব তুমি ইচ্ছা কৰিলে নহ'ব নহয় তোমালোক শ্বিলঙৰ পৰা আহিলা বুলিয়ে তুমি ৰাধা ভাওটো খুজিলে পাই যাবা নহয় চান্দা কথা নহয় ইয়াতে পিংকি চান্দা কথা নহয় এইটো এইবিলাক ৰাইজৰ বিচাৰ আছে ৰাইজৰ নামঘৰত তুমি আহিবা দেই নামঘৰলৈ আহিব লাগিব নামঘৰত বিচাৰ বহিব তেতিয়াহে ৰাধা ভাওটো ভগোৱা হ'ব তেনেকৈ পটককৈ লাগে বুলি কৰিলে নহ'ব নহয় ফোন ৰাখা ৰাধা ভাও কৰে ৰাইজে ডিচিশ্যন ল'ব হয় নাই